নমস্কাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ এই ভিডিঅ'টিৰ যোগেৰে যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি আন্দোলন চলি আছে দিবানৈশ আন্দোলন, এই আন্দোলন কি হ'ব তাকে জনাবলৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিলোঁ। ধাৰাবাহিকভাৱে অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন চলিয়ে আছে আৰু সকলোৱে গম পাইছে চচলত দিবানৈশ আন্দোলন চলি আছে, তথাপিও অসম চৰকাৰৰ গা লৰা নাই। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ কোনো ভাল খবৰ এতিয়ালৈ অহা নাই আৰু তাৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকাসকলে পণ লৈছে যে তেওঁলোকে আন্দোলন চলাই থাকিব যেতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ চৰকাৰে মানি নলয়। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক, তেতিয়াহে গম পাব আন্দোলন কি হ'ব, কেতিয়ালৈ চলিব আৰু কি সিদ্ধান্ত লৈছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। আপোনালোকে চাই থাকক, সকলোবোৰ বুজি পাব। আমি আজি ইয়াতে সকালো প্ৰণালী বান্ধিছোঁ। আমিও ইয়াৰ পৰা দিছপুৰত যাবলৈ বাধ্য। আকৌ এবাৰ আপোনালোকে সুধিছোঁ, আপোনালোকে দাবী আদায় নোহোৱাকৈ ইয়াৰ পৰা যাব নেকি? নাযায়। কোনোবা আছে নেকি যোৱা? কোনোবা আছে যে হাত দিব। ইয়াতেই গণতন্ত্ৰ আছে, গণতন্ত্ৰ ইয়াতে আছে। ইয়াসকলে ভাবিব যে নাযাওঁ নে আমি ইয়াৰ পৰা গুচি যাম, তেনেকুৱা সকলে হাত দাঙ যে আমি আৰু নোৱাৰো দাদা বাদ দিয়ক। তেনেকুৱা যদি আছে কোনোবাই হাত দাঙক, আমি তেতিয়াহ'লে আশ্বস্ত হ'ব পাৰিম। আছে নেকি কোনোবা? দাবী আদায় নোহোৱালৈকে চচৰ এৰি নাযাওঁ, দাবী আদায় নোহোৱালৈকে চচৰ এৰি নাযাওঁ। এয়া আপোনালোকে দেখিবলৈ পালে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কেতিয়াও হাৰ নামানে। তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য দাবী যেতিয়ালৈ আদায় কৰিব নোৱাৰে তেতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন চলাই যাব আৰু এয়াই অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্থাৰ সিদ্ধান্ত। আন্দোলনস্থলীৰ পৰাই ৰাজ্যিক নেতৃবৃন্দই ঘোষণা কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ হেতুকে বৰ্তমান চচলৰ ধৰ্ণা কাৰ্যসূচী 17 মাৰ্চৰ পৰা স্থগিত ৰাখিব, কিন্তু দাবী মানি নোলোৱা পৰ্যন্ত কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন চলি থাকিব। অৰ্থাৎ লোকসভা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ৰাজ্যখনৰ কোনো কেন্দ্ৰৰ কাম-কাজ নচলিব। লগতে সন্থাই সিদ্ধান্ত গ্ৰহণ কৰে যে লোকসভা নিৰ্বাচন শেষ হোৱাৰ 7 দিনৰ ভিতৰত যদি মাননি বৃদ্ধিৰ চৰকাৰী ঘোষণা নকৰে তেতিয়াহ'লে 8 নম্বৰ দিনটোত দিছপুৰ ঘেৰাও কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অহা 22 মাৰ্চত সংগঠনটোৰ ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা গুৱাহাটীত অনুষ্ঠিত হ'ব। উক্ত সভাতে পৰৱৰ্তী কাৰ্যসূচীৰ চূড়ান্ত ৰূপ দিয়া হ'ব বুলি সন্থাই জানিবলৈ দিয়ে। দিনে ৰাতিয়ে অবিৰতভাৱে চলাই থকা কৰ্মী সহায়িকাৰ গণতান্ত্ৰিক আন্দোলনক মহিলা আৰু শিশু কল্যাণ বিভাগীয় মন্ত্ৰালয়ে আলোচনাৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰিছে। বিভাগীয় সঞ্চালকালয়ৰ প্ৰস্তাৱৰ বিভাগীয় মন্ত্ৰালয়ে আজিলৈকে কোনো উত্তৰ নিদিয়া বিষয়টো অতিকৈ উদ্বেগজনক আৰু অবাঞ্ছিত। চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত EVM মেচিনৰ বুটাম টিপি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। গতিকে আপোনালোকক আজিৰ ভিডিঅ'টোৰ যোগেৰে এইখিনিকে জনালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেৰে কথাখিনি জানিবলৈ পালে।